So friends, এয়া মোৰ দেউতা বানপানীৰ মাজে মাজে গৈ আছো আৰু ইয়াত আছে 1.5 চামুচমান জিৰা Good afternoon friends, কি খবৰ আপোনালোকৰ আজি আমাৰ শুই উঠা দেৰি ব্ৰেকফাষ্ট কৰা দেৰি সুমনৰ অফিস আছে বন্ধ বাৰু যোৱাকালিৰ বন্ধ আছিল আজিও বন্ধ মোৰ মা দেউতাহঁতো আহিছে কিবা এটা কামত ডিব্ৰুগড়লৈ আহিছিলে এতিয়া ভাত খাব লৈছে মানে ভাত বনাই হৈ গ'ল মোৰ সেইবিলাকৰ কামতে সব দেৰি হৈ গ'ল আজি মই কেমেৰা মানে ব্লগটো ষ্টাৰ্ট কৰা দেৰি হৈ গ'ল বাহিৰত বৰষুণ দি আছে বলক ওলাই যাওঁ এবাৰ চাওঁ পিংকি আহিব পৰা নাই একচুৱেলি মই পিংকিক আনিব যাম পিংকি আহিব পৰা নাই পিংকি ফচি আছে বেলেগ এটা ঘৰত কাম কৰি আছে সেই ৰাস্তাটোত পুৰা বৰষুণ একদম পুৰা বানপানী হৈ গৈছে কণ্টিনিউৱাছ কালি ৰাতিপুৱা বৰষুণ দি আছে বলক আমি ওলাই যাওঁ চাওঁ কেনেকুৱা কি হৈ আছে বাহিৰত ওলাই যাওঁ বৰষুণ দি আছে কণ্টিনিউৱাছ বৰষুণ এইটোতো ডিব্ৰুগড় টাউনৰ ভিতৰত বানপানী গাঁৱৰ অঞ্চলততো আৰু কিমান হৈ নালাগে চিট বেল্ট পিন্ধি লওঁ তো আমি মেইনলি গৈ আছোঁ পিংকিক পিক আপ কৰিবৰ কাৰণে আচ্ছা পিংকি হ'ল আমাৰ ঘৰত কাম কৰে পিংকি ইন্ট্ৰডাকশ্যন পিংকিক বহুতবাৰ দেখাইছোঁ বাট পিংকিক ইন্ট্ৰডাকশ্যন ভালকৈ দিয়া নাই বনিতাও দিয়া নাই এনে কৈ দিওঁ পিংকি মোৰ লগত মোৰ বিয়াৰ 2 বছৰ আগৰ পৰাই আমাৰ তাত কাম কৰি আছে পিংকি ইমানেই ৰিলায়েবল পিংকি নহ'লে যে আমি কেনেকৈ চলিম নহয় এইটো গলি এইটো মছজিদৰ লগত লগা গলি পানী দেখিছে ডিব্ৰুগড় টাউনত ইমান পানী আচ্ছা এইটো একদম আগত আছে নেকি গাড়ী বন্ধ নহ'লে হ'ল পানী সাগৰৰ ঢৌ একদম সাগৰৰ ঢৌ গাড়ী ঘূৰাম ক'ত পিংকিক লৈ ল'লোঁ এতিয়া ৰিটাৰ্ণ গৈ আছোঁ বানপানীৰ মাজে মাজে সাগৰৰ ঢৌৰ মাজে মাজে So friends, এয়া মোৰ দেউতা আপোনালোকে চাগে দেখা নাই দেউতাৰ ওলাইছিলে ব্লগত নাই লোৱা এই দেউতা আৰু মা এটা ব্লগত ওলাইছিলে এয়া মা এটা মাদাৰ্ছ ডে ব্লগ এটাত মা ওলাইছিলে কিন্তু দেউতা ওলোৱা নাই তেওঁলোক কিবা এটা কামত আহিলে ডিব্ৰুগড়লৈ আৰু গোটেই বাটত পানী পাই আহিছে মা এখেত এডিটিঙত ব্যস্ত চুইংগাম চুবাই দুইজন ফোনত ব্যস্ত এগৰাকী বনোৱাত ব্যস্ত সব ব্যস্ত হৈ আছে ক'ত পানী পালা কৈ দিয়াচোন নদীত গাড়ী চলোৱাৰ নিচিনা লাগিলে ফেৰী চলোৱা মই যেন ফেৰীতহে আছোঁ মই ফেৰীখন যেন চলাইছোঁ ফেৰী ড্ৰাইভ কৰিছোঁ এনেকুৱা লাগিছে আৰু আমাৰো মানে এনেকুৱা লাগিছিলে একেবাৰে পূৰা পানীত এনেকৈ আছোঁ
ইভিনিং মই বহি আছোঁ লেপটপটোৰ আগত মোৰ ফোনৰ পৰা কিছুমান ফাইল ট্ৰান্সফাৰ কৰি আছোঁ লেপটপত মা দেউতাও ভাত পানী খাই ওলাই গ'ল তিনিচুকীয়ালৈ মানে আকৌ বতৰটো বেয়া কৰাৰ আগে আগে তেওঁলোকৰ কামখিনি হৈ গ'ল আৰু তেওঁলোকো ভাত চাত খাই ওলাই গ'লগৈ সুমন অকণমান ৰেষ্ট কৰি আছে কাৰণ মই ফাইলখিনি ট্ৰান্সফাৰ কৰাৰ পিছত এডিটিংখিনিৰ কাম সুমনৰে হয় সেইখিনি আকৌ সুমনে কৰিবলৈ আছে আমি ব্লগ ষ্টাৰ্ট কৰিছিলোঁ মাৰ্চৰ 27 নে 28 তাৰিখে আমি প্ৰথম আমাৰ ব্লগটো আপলোড কৰিছিলোঁ ইউটিউবত আমাৰ চেনেলত তেতিয়াৰ পৰা এতিয়ালৈকে আমিটা অলৰেডি আমাৰ ভিডিঅ'জ আপলোড কৰিলোঁ মানে তেতিয়া ভবা নাছিলোঁ 3-4মান যেতিয়া ব্লগ কৰি গৈছিলোঁ তাৰপিছত ভাবাই নাছিলোঁ যে ইমানখিনি কৰিব পাৰিম ইমানখিনি আপলোড কৰিব পাৰিম তেতিয়া লাগিছিলে কি কণ্টেণ্ট উলিয়াওঁ কি কৰোঁ তেনেকুৱা ধৰণৰ লাগিছিলে কিন্তু আপোনালোকৰ মৰমে আৰু আপোনালোকৰ ছাপোৰ্টে আমাক বহুত সহায় কৰিছে মটিভেট কৰিছে আগবাঢ়িবলৈ আৰু আশা কৰোঁ আগলৈও অকণমান তেনেকুৱা মানে ব্লগ কিছুমান ভাল ভাল ব্লগ জানিম বুলি চ' এইখিনি কৰি আছোঁ অলপ পিছত আপোনালোকক লগ পাই আছোঁ মোৰ কাম হৈ গ'ল ফাইল চব ট্ৰান্সফাৰ কৰি দিলোঁ এতিয়া সুমন লেপটপ লৈ বহিছে এডিটিং কৰি আছে খুব সম্ভৱ মই আহিলোঁ পাকঘৰলৈ ভাবিছোঁ চাহ একাপ বনাওঁ ৰঙা চাহ হওক ৰঙা চাহেই খাওঁ ৰঙা চাহ বা গ্ৰীণ টি কিবা একাপ বনাওঁ লগতে এটা স্নেক্স বনাওঁ যিটো মই বহুত দিন ধৰি বনোৱা নাই আৰু আজি দেখিছোঁ যিকেইটা বস্তু লাগে সেইকেইটা ঘৰত মোৰ এভেইলেবল আছে আৰু আজি ৰাতিৰ খানাও মই বনাব নালাগে যিহেতু চব ফ্ৰিজত ভৰ্তি হৈ আছে আমি দুইটা মানুহ যিহেতু দুখন ৰুটি বনাম আৰু খাম সেইকাৰণে ভাবিলোঁ এতিয়া কিবা এটা বনাওঁ এতিয়া খাবলৈ অথনিতো মই ওচৰতে ওলাই গৈছিলোঁ পিংকিক আনিবলৈ গলিত কিমান পানী হৈছিলে দেখিলে এতিয়া বাকী চাওকচোন কিমান বেলেগত পানী হৈ আছে টাউনৰ মাজত দেখিছে না কিমান বানপানী আৰু এইপিনে বিজি হৈ আছে কি কৰি আছে মই বুলবুল চাই আছোঁ আৰু কিমান দেৰি আৰু 5 মিনিট ভাত খাব পাম ভাত ৰেডি হৈছে চাওঁ কি চাই আছে বঢ়িয়া মুভিখন চ' ফ্ৰেণ্ডছ বুলবুল মুভিখন চাই মোৰ বিৰাট ভাল লাগিলে আপোনালোকে কোনে কোনে চালে মোক জনাবচোন লাষ্ট পাৰ্টটো অকণমান দুখ লগা কিন্তু অভাৰঅল ভাল মুভি হয় লাষ্টত ডাইলগ দিয়ে মোৰ চুৰাইল নাহি বৰ দেৱীহে মোৰ ডাইলগটো খুব ভাল লাগিলে এতিয়া ডিনাৰ ৰেডি কৰোঁ মানে ৰুটি বনাবলৈ আছে বাকী ইয়াত ৰাজমাহ অকণমান গৰম কৰিছোঁ ডিনাৰে আছিলে সুমনৰ ভোক লাগিছে প্ৰথমে ডিনাৰটো খাই লওঁ ফ্ৰেছ হৈ আহিলোঁ ডিনাৰো কৰিলোঁ এতিয়া বনাব লৈছোঁ মই এটা নাইট ড্ৰিংক জিৰা ৱাটাৰ মই এটা নাইট ড্ৰিংক সদায় খাওঁ হয়তো অজৱাইন ৱাটাৰ বা জিৰা ৱাটাৰ আজি জিৰা ৱাটাৰ খাব লৈছোঁ ইয়াত আছে 1 কাপ আপোনাৰ পানী আৰু 1.5 চামুচমান জিৰা এইখিনি অকণমান ভালকৈ উতলাৰ পিছত চাহৰ নিচিনা মই চিপ চিপকৈ খাওঁ জিৰা পানীখিনি খোৱালৈকে মই চাম ফ্লাইং বেষ্ট বিৰাট ভাল লাগে ৰাজবেৰীটো ফেভৰেট হয় ইমান কিউট হয় তাই চ' ফ্ৰেণ্ডছ ফ্লাইং বেষ্ট চালোঁ জিৰা পানীও খাই শেষ কৰিলোঁ এতিয়া যাওঁ শুবলৈ আৰু এই ভিডিঅ'টো ইয়াতে সামৰিব লৈছোঁ আকৌ লগ পাম বেলেগ এটা ব্লগত যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক বাটনটো দবাই দিব এণ্ড প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামৰ হেণ্ডেলটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আকৌ লগ পাম বেলেগ এটা ব্লগত তেতিয়ালৈকে ভালকৈ থাকিব বাই বাই এণ্ড গুড নাইট